সামগুৰি ভাটিয়াখালী এম.ই. মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰমজান আলী বিদায় সভাৰ আয়োজন। সামগুৰি সমষ্টিৰ অন্তৰ্গত ভাটিয়াখালী স্থিত এম.ই. মাদ্ৰাছাত আজি দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা হয় বিদায় সভাখন। 1986 চনৰ পৰা ৰমজান আলীৰ লগতে আৰু সমাজ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত অতি পিছপৰা অঞ্চলত এই বিদ্যালয়খন স্থাপন কৰে, যাৰ ফলত এই অঞ্চলৰ ৰাইজ শিক্ষাৰ ক্ষেত্ৰত বহু উন্নত হৈছে। এই বিদ্যালয়ত শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰি ডাক্তৰ ইঞ্জিনিয়াৰিঙৰ লগতে ভাল ভাল শিক্ষক হোৱা পৰিলক্ষিত হৈছে। এই বিদ্যালয়ৰ নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা প্ৰধান শিক্ষক মফিজুদ্দিন আহমেদে ৰমজান আলী বিদায়ী প্ৰাক্ষণত বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতিৰ বাবে গুণগত শিক্ষাৰে শিক্ষাদান দিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে। বিদ্যালয়খন অৱসৰপ্ৰাপ্ত শিক্ষক ৰমজান আলীৰ নেতৃত্বত ৰূপে সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। উক্ত কাৰ্যসূচীত সক্ৰিয়ভাৱে উপস্থিত থাকে লাওখোৱা শিক্ষাখণ্ডৰ উপ পৰিদৰ্শক দিলদাৰ হুছেইন, মোৱামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মত্তালিবৰ লগতে এইখন বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষয়িত্ৰীসকল। গতিকে এই শিক্ষকজনৰ বিদায় সভাত বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ লগতে এই অঞ্চলৰ ৰাইজ যথেষ্ট মৰ্মাহত হোৱা পৰিলক্ষিত হৈছে। সাংবাদিকৰ প্ৰশ্নত ৰমজান আলীয়ে কয় যে তেওঁ কেতিয়াও বিদায় মনৰ পৰা মানি নলয়। তেওঁ মৃত্যুৰ আগলৈকে বিদ্যালয়খনৰ লগত জড়িত থাকিব বুলি জানিবলৈ দিয়ে। আজি আমি প্ৰিণ্ট মিডিয়াক ধন্যবাদ জনাইছোঁ। আজি আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰমজান আলী চাহাবৰ বিদায়ী সভা। আমি প্ৰায় 1 বছৰ ধৰি অৱসৰপ্ৰাপ্ত গ্ৰহণ কৰিছে। COVID-19 কাৰণে আমি বিদায় দিব পৰা নাই, আজি পাতিছোঁ। সেইকাৰণে আজি সভাখন অনুষ্ঠিত কৰিছোঁ। যিহেতু এতিয়া বিদ্যালয়খনৰ দায়িত্বত আপুনি আছে, আগন্তুক দিনত ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে শিক্ষাদান দিব বা কেনেদৰে আগুৱাই লৈ যাব? আমি নিশ্চয় চেষ্টা কৰি আছোঁ যে চিভিলচিৰ আণ্ডাৰত আমি ল'ৰা ছোৱালীখিনি ভালকৈ ভোট দিব পাৰোঁ আৰু সমাজত যাতে সুপ্ৰতিষ্ঠিত হ'ব পাৰে, সুনাগৰিক হ'ব পাৰে, দেশৰ কাৰণে ভাল এজন নাগৰিক হ'ব পাৰে, আমাৰ স্কুলৰ সুনাম যাতে হয়, সেই ফালৰ পৰা আমি যিমান চেষ্টা কৰিব লাগে আমি কৰি ভোট গ্ৰহণ কৰিছে আপুনি। এই স্কুলত দীৰ্ঘদিন ধৰি ছাত্ৰ ছাত্ৰীসকলক পাঠদান দি আছিলে, কি ক'ব এই সন্দৰ্ভত? যিহেতু মই প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, মই নিজে প্ৰতিষ্ঠা কৰিছোঁ। যদিও আজি বিদায় সভা পাতিছে, মই কিন্তু বিদায় সভা গ্ৰহণ কৰা নাই। মই বিদায়টো মই মানি লোৱা নাই। যিহেতু মোৰ জেগা মই নিজে কৰিছোঁ, মই পূৰ্ণবৰ্তমান ইয়াতে থাকিম। গতিকে মই পূৰ্ণ পৰ্যায়ত মই যিমান দিন জীয়াই থাকোঁ অনুষ্ঠানৰ লগত মই জড়িত হৈ থাকিম। দৰকাৰ মই শিক্ষকতাক ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দিম বা আমি যিখিনি গুৰুত্ব ৰাখিব লাগে আমি গুৰুত্ব ৰাখি যাম। মই বিদায় হিচাপে মই কিন্তু আজি গ্ৰহণ কৰা নাই, মই অনুষ্ঠানৰ লগত জড়িত হৈ থাকিম বুলি মই গ্ৰহণ কৰিছোঁ। আপুনি ইয়াত কিমান দিন ধৰি শিক্ষকতা কৰি আছে? প্ৰায় 30 বছৰ। 30 বছৰ। তেতিয়া চৰকাৰী আছিল নে অপ্ৰাদেশিকৰণ স্কুলত কৰিছিলে? চৰকাৰী পাইছোঁ মই 29 বছৰ। 29 বছৰ। আৰু আগত 4 বছৰ। আগতে কিমান দিন বেঞ্চাৰ কৰিছে? 3 বছৰ। 4 বছৰ কৰিছিলে। গতিকে আপোনাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলক কি ক'ব, কি আহ্বান? বৰ্তমান প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেতো আমাক যিমানখিনি আমাক উদগনি যোগাই আছে বা আমাৰ যিখিনি আমি পৰামৰ্শ যিকোনো ক্ষেত্ৰতে আগবাঢ়ি গৈ আছে, আমাৰ নিৰ্দেশ মানি আছে। আৰু আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী বৰ্তমান বিদ্যালয়ত আছে, এই ছাত্ৰ ছাত্ৰীবিলাকক আমাৰ বৰ্তমান যিখিনি শিক্ষাগুৰুসকল আছে তেখেতসকলক অনুৰোধ ৰাখি তেখেতসকলে যাতে আমাৰ এই ছাত্ৰ ছাত্ৰী শৈক্ষিক যিটো এই শৈক্ষিক দিশটো যাতে ভালকৈ চলাই নিয়ে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে সময়ত গৈ পেলাই যাতে বেলেগ এখন বিদ্যালয়ত গৈ পেলাই যাতে আমাৰ সুনাম এটা কৰে, যাতে আমাৰ জেগাৰ এটা সুনাম হয় আৰু সেই আমাৰ বিদ্যালয়খনৰ সুনাম হয়, আমাৰ শিক্ষাগুৰুসকলৰ সুনাম হয়। গতিকে সেইটোৱে মই কামনা কৰোঁ যাতে আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰী। আপোনাৰ নামটো কি আছিলে ছাৰ? মোৰ নাম ৰমজান আলী। আপোনাৰ বিদ্যালয়খনৰ নাম? 2 নং ভাটিয়াখালী এম.ই. মাদ্ৰাছা। ঠিক আছে, থেংক ইউ।